গাইজ আজি মই ফুলকবিৰ বৰা বনাম আৰু কেনেকৈ বনাওঁ এই যে ফুলকবিখিনি ধুনীয়াকৈ মই বইল কৰি সিদ্ধ কৰি লৈ লৈছোঁ দেখিছে আৰু বেছি ডাঙৰ ডাঙৰ কৰা নাই সৰু সৰু মিডিয়াম সাইজৰ এয়া বৰা ভাজিম বৰা ৰেচিপিটো চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব এয়া চাউল ভিজাই থৈ দিছিলোঁ 1 ঘণ্টা হৈ গৈছে এতিয়া দেখিছে এনে হাতেৰে দিলে ভাঙি যায় এয়া চাউলখিনি ৰেডি কৰি লৈছোঁ আৰু ইয়াতে চাউলৰ গুড়ি কৰিব কাৰণে ইয়াতে দুটা জলকীয়া দিম আৰু অকমান জ্বালা জ্বালা টাইপ হ'লে ভাল লাগে খাই বৰাটো সেইকাৰণে মই 4টা মান জলকীয়া দিছোঁ এয়া 4 কোহা নহৰু লৈ লৈছোঁ ইখিনি এতিয়া পেষ্ট কৰি লৈ লওঁ পেষ্ট কৰি লগ পাই পেষ্টখিনি ইয়াতে দি দিছোঁ মই ময়দা 2 চামুচ দি দিম এয়া ময়দা 2 চামুচ দি দিছোঁ এতিয়া দি দিম ইয়াতে হালধি অলপ সোৱাদ অনুসাৰ নিমখ এয়া দিছোঁ মই কালজিৰা অকমান এয়া দিছোঁ মই জিৰাৰ গুড়ি অকমান এয়া দিছোঁ মই জলকীয়াৰ গুড়ি অকমান এতিয়া এইখিনি মই ভালদৰে মিলাই লম এতিয়া এইখিনি মই মিলাই লৈছোঁ ইয়াতে পানী দিয়া নাই ইয়াতে এটা কণী ভাঙি দি দিম কণী ভাঙি দি দিছোঁ এইখিনি মিলাই লম এতিয়া এইখিনি মই ভালদৰে মিলাই লম মিলাৰ পিছতহে অকমান পানী দিম পানী বেছি নালাগে বৰাৰ কাৰণে অকমান পানী দিম বেছি নেদো এটা দেখিছে এতিয়া এইখিনি মিলোৱা হৈ গৈছে মোৰ ইয়াতে মই অকমান পানী দিছোঁ দেখিছে বেছি পাতল নকৰোঁ ভাৰি ৰাখিব লাগিব এতিয়া মই এইখিনি 10 মিনিটৰ কাৰণে তুলিছোঁ গৰম হৈ গৈছে ইয়াতে দি দিছোঁ মিঠাতেল ইয়া বৰা ভাজিবৰ কাৰণে ইয়াত মিঠাতেল দি দিছোঁ মিঠাতেল অকমান দিছোঁ এতিয়া এইখিনি মই 10 মিনিট মান ৰাখিছিলোঁ ইয়াতে কাটি ৰাখিছোঁ ধনিয়া পাত এইখিনিও দি দিছোঁ আৰু ইয়াতে কণী দিয়া কাৰণ হ'ল কণী দিলে মানে বৰাবিলাক ভাজিলে ধুনীয়াকৈ ফুলে এনেকৈ কণী দি বৰা ভাজিলে বঢ়িয়া হয় ভাল লাগে খাই এয়া ফুলকবিবিলাক বৰা ভাজিবৰ কাৰণে এইখিনি ৰেডি কৰি লৈ লৈছোঁ এনেকৈ এটা এটাকৈ এইখিনি চাউলৰ গুড়ি মিশ্ৰণখিনিত লগাই ল'ম নেক্সট বহাই দিছোঁ বেছি মানে বাঢ়ি দিব নালাগিব মিডিয়ামতে ৰাখিব লাগিব আৰু ফুলকবিবিলাক মানে সিদ্ধ কৰি লৈছোঁ এতিয়া চিন্তা নাই চাওকচোন কি ধুনীয়া কালাৰ আহিছে এতিয়া এই সাইডত অকমান ভাজি ল'ম এখন উল্টা বেলটা কৈ ভাজিব লাগিব সব ভাগে সিদ্ধ হ'ব দিব লাগিব সিদ্ধ হ'লে ভাল লাগে খাই আৰু কোনে কোনে এনেকৈ বনাই খাইছে কমেণ্ট কৰি জনাব আৰু যোনে খোৱা নাই একবাৰ আপোনালোকে বনাই খাবচোন ঘৰত বহুতে ভাল লাগে আৰু টেষ্টি হয় চাওকচোন কি ধুনীয়া হৈছে এতিয়া দেখিছে বৰাবিলাক ভাজা হৈ গৈছে এতিয়া প্লেটত উঠাই ল'ম ধুনীয়া কালাৰ হৈছে দেখিছে চাওকচোন মাংসৰ নিচিনা হৈছে চিকেন পকৰা নিচিনা আৰু বৰা ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলৰ প্ৰথমবাৰৰ কাৰণে যোনে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো বজাই দিব চাওকচোন কি ধুনীয়া হৈছে